নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণীতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজিৰ ভিডিঅ'টি হ'ল যে চাদৰত আমি কেনেকৈ দহি গাঁঠিব পাৰোঁ। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, দহি গোঁঠাৰ এটাই ষ্টাইল নাই, বহুকেইটা ষ্টাইল আছে। প্ৰত্যেকটো ডিজাইনৰ কাৰণে আমি বেলেগ বেলেগ দহি গুঠিব পাৰোঁ। ফ্ৰেণ্ডছ, আজি মই যিটো দহি গোঁঠাৰ ভিডিঅ' দেখাম সেয়ে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি চাব আৰু ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত সেইবোৰ শ্বেয়াৰ কৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি বেজী ব্যৱহাৰ কৰিম। আপোনালোকে ফুল অনুযায়ী কালাৰ ব্যৱহাৰ কৰিব। এয়া মই গোল্ডেন কালাৰ লৈছোঁ আৰু মই গ্ৰীণ কালাৰ লৈছোঁ। আপোনালোকে এখন বহীত এনেকৈ সূতাখিনি মেৰিয়াই ল'ব। এয়া দেখিছেনে মই কেনেকৈ মেৰিয়াই লৈছোঁ। এতিয়া আমি এই সূতাখিনি কেঁচিৰে কাটি ল'ম। আপোনালোকেও এনেকৈ কাটি ল'ব। এয়া আমি গোটেইকেইটা কালাৰে এনেকৈ লৈছোঁ, দেখিছেনে? এনেকৈ আপোনালোকে বেজীৰে ফুটাই ল'ব আৰু এনেকৈ 4-5টামান গাঁঠি দিব। গাঁঠি দিয়াৰ পাছত মিক্স কৰি লোৱা সূতাখিনি এনেকৈ 2-3টামান গাঁঠি দিব। এয়া দেখিছেনে? দেখিবলৈ ধুনীয়া হৈছে।
ভিডিঅ'টি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।